এটা উৰা বাতৰি নে সঁচা কথা নাজানো। হাজোত বোলে মন্দিৰ এটাত মাইকী এগৰাকীয়ে বাচ্চা এটা জন্ম দিছে আৰু সেই ল'ৰাটোৱে বোলে কৈ গৈছে যে পৃথিৱীত মহাপ্ৰলয় হ'ব আৰু ঘৰত যিমান মানুহ আছে প্ৰত্যেকে একগছি চাকি জ্বলাব। গতিকে চাওক, মই অকলে আছোঁ, কোনো নাই, চবে নিজৰ ঘৰৰ আগত এনেকৈ চাকি জ্বলাইছে। চাওক, এই ৰাতি চবে জ্বলাইছে। ইফালে চলি আছে লকডাউন, ভয় ভয়কৈ আহিছোঁ মই। চবে কিন্তু ঘৰৰ পৰা এজন এজন ওলাই আহি এনেকৈ চাকি জ্বলাইছে। এয়া চাওক, সদ্ধনি দি আছে। মই কিন্তু দূৰৰ পৰা কৰি আছোঁ দেই। এয়া চাওক, চাকি জ্বলাই আছে আৰু বিশ্বাসেই আদিমূল। ভগৱানৰ ওপৰত শেষ আশ্বাস মানুহৰ। এই চাকি জ্বলাইছে, চাওক চাওক। গতিকে এই কৰোণা ৰক্ষা কৰিব, এই আশা ৰাখিয়ে মানুহে এনেকৈ চাকি জ্বলাইছে। তো আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।